গুড ইভিনিং, কি খবৰ সকলোৱে কমেণ্ট কৰি জনাবচোন। আজি এটা বিশেষ বস্তু দেখাবলৈ আহিলোঁ। বিশেষ মানে এইটো মেকুৰী, ক'ব লগা একো নাই। চ' ইয়াৰ বিশেষ কাৰণটো হ'ল আমাৰ মেকুৰীটোক মানে কি আমাৰ দেউতাই য'তে থাকক বা সেই সময়ত যি পায়, এতিয়া সেইদিনাখনে চূণ লগাইছে মানে মই ৰুমৰ পৰা আহি দেখিছোঁ, মানে বগা হৈ আছিল কপালখন। আজি চাওকচোন কপালখন কি কৰি দিছে। কপালখন কি কৰি দিছে চাওকচোন, কেলে এৰি দিয়া পথাহে এনেকুৱা অৱস্থা কৰি দিছে তাইক। চাওকচোন মানে কি ক'ম, আৰু মানে আমাৰ চকুকো এনেকুৱাকৈ অৱস্থা কৰি দিয়ে। মিছু, তোমাৰ ফিলিংছ কেনেকুৱা? বিয়া হোৱা ফিলিংছ কেনেকুৱা? আৰু কাৰ এনেকুৱা আছে ঘৰত ক'বচোন। মানে আমাৰ দেউতাই এনেকুৱা মানে কুকুৰ মেকুৰীৰ লগত বেছি লাগি ভাল পায় আৰু। চাই দিয়া, চাই দেই। এতিয়া সেইদিনাখন অলপ অলপ চূণবিলাক আছে চাওকচোন নাকত। গুড ইভিনিং, কি খবৰ সকলোৱে কমেণ্ট কৰি জনাবচোন। আজি এটা বিশেষ বস্তু দেখাবলৈ আহিলোঁ। বিশেষ মানে এইটো মেকুৰী, ক'ব লগা একো নাই। চ' ইয়াৰ বিশেষ কাৰণটো হ'ল আমাৰ মেকুৰীটোক মানে কি আমাৰ দেউতাই য'তে থাকক বা সেই সময়ত যি পায়, এতিয়া সেইদিনাখনে চূণ লগাইছে মানে মই ৰুমৰ পৰা আহি দেখিছোঁ, মানে বগা হৈ আছিল কপালখন। আজি চাওকচোন কপালখন কি কৰি দিছে। কপালখন কি কৰি দিছে চাওকচোন, কেলে এৰি দিয়া পথাহে এনেকুৱা অৱস্থা কৰি দিছে তাইক। চাওকচোন মানে কি ক'ম, আৰু মানে আমাৰ চকুকো এনেকুৱাকৈ অৱস্থা কৰি দিয়ে। মিছু, তোমাৰ ফিলিংছ কেনেকুৱা? বিয়া হোৱা ফিলিংছ কেনেকুৱা? আৰু কাৰ এনেকুৱা আছে ঘৰত ক'বচোন। মানে আমাৰ দেউতাই এনেকুৱা মানে কুকুৰ মেকুৰীৰ লগত বেছি লাগি ভাল পায় আৰু। চাই দিয়া, চাই দেই। এতিয়া সেইদিনাখন অলপ অলপ চূণবিলাক আছে চাওকচোন নাকত।